আসসালামু আলাইকুম বন্ধুসকল, আজি আমি আছামিজ মাছাইল চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সন্মুখত পুনৰ মুফতি শ্বব্বিৰ আহমেদ চাহাব হাজিৰ হৈছেহি। আমি 2-4টা কচৰৰ বিষয়ে মাছাইল তৈয়াৰ কৰিছোঁ আৰু তাৰ ওপৰত আলোচনা কৰিম। আমি এতিয়া মুফতি শ্বব্বিৰ আহমেদ চাহাবক এটা প্ৰশ্ন কৰিম যে কেই কিলোমিটাৰ ভ্ৰমণ কৰিলে এজন ব্যক্তি শৰীয়ত মুতাবিক মুছাফিৰ হ'ব আৰু কোন কোন নামাজত কচৰ কৰিব? মুফতি সাহেব। আসসালামু আলাইকুম নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিল কারীম। আসসালাম রাহমাতুল্লাহি ওয়া বারাকাতুহু। এজন ব্যক্তিয়ে 78 কিলোমিটাৰ যদি সফৰ কৰে, 78 কিলোমিটাৰ যদি ভ্ৰমণ কৰাৰ নিয়ত লৈ ঘৰৰ পৰা ওলায়, হয়, তেন্তে তেওঁ কচৰ কৰিব। 4 ৰাকাতীয়া নমাজবিলাক 2 ৰাকাত পঢ়িব। এতিয়া 4 ৰাকাতীয়া নমাজ অকল ফৰজ নমাজ জুহুৰ, আসৰ আৰু ইশা, এই 3টা নমাজ তেওঁ 2 ৰাকাতকৈ পঢ়িব। কেতিয়া পঢ়িব? যেতিয়া তেওঁ অকলে পঢ়িব, ইমামৰ পিছত নহয়। অকলে যেতিয়া তেওঁ পঢ়িব নমাজ, বা অকলে যদি নমাজ পঢ়িব লগা হয়, তেন্তে তেওঁ 4 ৰাকাতীয়া নমাজবিলাক 2 ৰাকাত পঢ়িব। আৰু যদি ইমামৰ পাছত পঢ়ে তেন্তে তেওঁ 4 ৰাকাত পঢ়িব। আৰু যদি তেওঁ ইমামতি কৰে তেন্তেও তেওঁ 2 ৰাকাতেই পঢ়াব। আৰু দ্বিতীয়তে আপুনি এটা কথা সুধিলে, কথাটো যে কোন কোন নমাজত, মোৰ উত্তৰটোত সোমাই আছে যেন কোন কোন নমাজত, জুহুৰ, আসৰ আৰু ইশাৰ নমাজত। বাকী নমাজত, সুন্নত ৱাজিব এইবিলাকত, সেইবিলাক সম্পূৰ্ণ যদি তেওঁ সুবিধা পায় তেন্তে সম্পূৰ্ণ পঢ়িব সুন্নত নমাজ। আৰু ৱাজিবটো তেওঁৰ ওপৰত ৱাজিবেই হৈ থাকিব, আৰু সুন্নতটো সুন্নতে মুআক্কাদা হৈ থাকিব। যদি তেওঁ গাড়ী ঘোঁৰাৰ চফৰত থাকে, তেওঁৰ কষ্ট হৈ থাকে, তেন্তে সুন্নতবিলাক তেওঁক এৰাৰ ইজাজত শৰীয়তে দিছে। আৰু যদি তেওঁ ক'ৰবাত ফুৰিব গৈছে, তাত আৰাম পাই আছে, তেন্তে তেওঁৰ সুন্নতবিলাক পঢ়াত তেওঁৰ ওপৰত সুন্নতে মুআক্কাদা হিচাপতেই থাকি যাব। মানে এজন ব্যক্তিয়ে যদি বোলে অকল ফৰজটো মই 2 ৰাকাত আদায় কৰি লওঁ, সুন্নতখিনি মই পাছত পঢ়িম বা নপঢ়োঁ, মোৰ এতিয়া সময় নাই, মোৰ গাড়ী দেৰি হৈছে, মোৰ ট্ৰেইন দেৰি হৈছে, তেনেকৈ হ'বনে? শৰীয়ত মুতাবিক যায় আছেনে? যদি তেওঁৰ দিগদাৰ হৈছে, সেইটো তেওঁ নিজে গম পাব। মোৰ যদি দেৰি হৈছে বা দিগদাৰ হৈছে, মই গাড়ী নেপাম, তেন্তে তেওঁ সুন্নতবিলাক নপঢ়িব। আৰু যদি তেওঁৰ অসুবিধা হোৱা নাই, তেওঁ তাত ৰৈ আছে, তেওঁ তাত থাকিব, তেওঁ তাত আৰামত আছে, তেন্তে তেওঁ সুন্নতবিলাক সম্পূৰ্ণ পঢ়িব। ঠিক আছে। আমাৰ দৰ্শকসকল, আপোনালোকে প্ৰশ্নৰ উত্তৰটো আপোনালোকে শুনিলেই, তাৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিব নিশ্চয়। মুফতি চাহাব, এইখিনিতে এটা প্ৰশ্ন সোধোঁ আপোনাক। যিবোৰ চহৰৰ ডাঙৰ থাকে, সেই ডাঙৰ চহৰৰ মানুহবিলাকে ৰেল ষ্টেচন বা এয়াৰপৰ্টত নামাজৰ সময় হ'লে চফৰৰ নিয়ত লৈ যেতিয়া ওলালে কি নামাজ পঢ়িব? প্ৰায় ষ্টেচনবিলাক আবাদীৰ ভিতৰত থাকে, চহৰখনৰ ভিতৰত থাকে। ষ্টেচন হওক বা বাছ ষ্টেণ্ড হওক বা এয়াৰপৰ্ট হওক, এইবোৰ প্ৰায় মানে আপোনাৰ হেৰিত থাকে, ভিতৰতে থাকে, চহৰখনৰ ভিতৰত থাকে, আবাদীখনৰ ভিতৰত থাকে, টাউনৰ ভিতৰত থাকে। টাউনৰ ভিতৰত থাকে, তেন্তে তেওঁ সেইবিলাক জেগাত কচৰ নকৰে। কেতিয়াবা এনেকুৱা হয় যেন এয়াৰপৰ্টটোত চহৰৰ পৰা 15 কিলোমিটাৰ বা 10 কিলোমিটাৰ, 8 কিলোমিটাৰ দূৰ হ'ব, গাড়ী এখন ল'ব আপুনি, তাৰপিছত আকৌ গাড়ীখন লৈ পিনি আপুনি যাব, তেন্তে সেইবিলাক জেগাত গৈ পিনি নমাজৰ যদি সময় হৈ যায়, তেতিয়া আপুনি নিশ্চয় কচৰ কৰিব, বুজিছে? তেতিয়া আপুনি কচৰ কৰিব। আৰু যদি বোলে সেইবিলাক এয়াৰপৰ্টখন আপোনাৰ ভিতৰতে আছে, চহৰৰ ভিতৰতে আছে, বা বাছ ষ্টেচন যদি চহৰৰ ভিতৰত আছে, আপুনি চফৰৰ নিয়ত লৈ ওলাইছে, তেন্তে আপুনি ভিতৰত থকাৰ কাৰণে কি কৰিব? চহৰৰ ভিতৰত থকাৰ কাৰণে কি কৰিব? আপুনি সম্পূৰ্ণ নমাজ পঢ়িব। উভতি আহোঁতেও আপোনাৰ সেইটোৱেই মাছলা, যেনে আপুনি সেইবিলাকত উভতি আহি পিনি পায়, যেতিয়া আপুনি নমাজৰ সময় হৈ গৈছে বা নমাজৰ সময় আদায় হ'বলৈ হৈছে, তেতিয়া আপুনি নমাজ পঢ়িব লৈছে, তেতিয়া আপুনি কি কৰিব? 4 ৰাকাত নমাজ পঢ়িব। যদি বাহিৰত থাকে, চহৰৰ বাহিৰত থাকে ষ্টেচন, প্ৰায় জেগাত এনেকুৱা হয় যে চহৰখনৰ বাহিৰত ষ্টেচন, ৰেলৱে ষ্টেচনটো বাহিৰত থাকে বা এয়াৰপৰ্টটো বাহিৰত থাকে, তেতিয়া কিন্তু আপুনি উভতি অহাৰ সময়তো আপুনি কি পঢ়িব? কচৰ কৰিব, যদি বাহিৰত থাকে। এতিয়া ভিতৰ আৰু বাহিৰৰ এটা মাছলা আছে। যদি আপুনি গম পাব যদি ভিতৰত আছোঁ, তেতিয়াহ'লে আপুনি